ঘোঁৰাৰ পিঠিত উঠি শৃংগ বগালো, পাৰ হলো শত নদী নিজৰা। কণমানি যুৱৰাজৰ কাহিনী। পক্ষীৰাজৰ গৰাকী অৱশ্যে একেবাৰেই নাবালক, নাম যুৱৰাজ, মানে যুৱৰাজ ৰাভা। নামে কামে যেন একেবাৰে মিলি পৰিছে। কিয় জানেনে? পক্ষীৰাজ ঘোঁৰা খটখট খটখটকৈ দৌৰা। ডক্টৰ ভূপেন হাজৰিকা, কিশোৰ কুমাৰ আৰু আশা ভোছলেৰ গোৱা এই বিখ্যাত গীতটি বাৰু কোনেনো শুনা নাই? এটা যুগমীয়া চিৰসেউজ অসমীয়া গীত। ঠিক এনেকৈ এটা পক্ষীৰাজ ঘোঁৰাৰ দৰে ঘোঁৰাক লৈ এই বাতৰিটো। এই পক্ষীৰাজৰ গৰাকী অৱশ্যে একেবাৰেই নাবালক, নাম যুৱৰাজ ৰাভা। কোনো ৰাজপুত্ৰ নহব পাৰে যুৱৰাজ, কিন্তু নামে কামে যেন একেবাৰে মিলি পৰিছে। যুৱৰাজ তৃতীয় শ্ৰেণীৰ ছাত্ৰ। ঘৰ ৰাজধানী গুৱাহাটীৰ পৰা নাতি দূৰৈৰ ছয়গাঁৱৰ বৰবাকাৰা নামৰ গাঁওখনত। বৰবাকাৰা এনে এখন গাঁও যি অৱস্থিত দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত। তেনে ভিতৰুৱা এটা অঞ্চল এই বৰবাকাৰা। যাতায়াতৰো বৰ সুবিধা নাই। এই গাঁওখনৰে বাসিন্দা যুৱৰাজ পঢ়ে আকৌ দক্ষিণ পাটনা জনজাতীয় মধ্য ইংৰাজী বিদ্যালয়ত। ঘৰৰ পৰা বিদ্যালয়লৈ প্ৰায় 4 কিলোমিটাৰ দূৰ, মাজত আকৌ পাহাৰীয়া হাবিতলীয়া বাট। তথাপিও কিন্তু যুৱৰাজে স্কুল ক্ষতি নকৰে, সদায় আহে। যুৱৰাজক বিদ্যালয়লৈ আনিবলৈ কোনো স্কুল বাছ বা স্কুল ভান নাই। আছে আকৌ এটা ঘোঁৰা। সেই ডক্টৰ ভূপেন হাজৰিকা, কিশোৰ কুমাৰ আৰু আশা ভোছলে গোৱা পক্ষীৰাজ ঘোঁৰাৰ দৰে এটা ঘোঁৰা। প্ৰখ্যাত কণ্ঠশিল্পী জিতেন ডেকাই গাই যোৱা এই ঘোঁৰাৰ পিঠিত উঠি শৃংগ বগালো, পাৰ হলো শত নদী নিজৰাৰ দৰে যুৱৰাজৰ কাহিনী। পাহাৰীয়া সেই দুৰ্গম অঞ্চলটোৰ পৰা দৈনন্দিন এনেদৰে 4 কিলোমিটাৰ যুৱৰাজ অকলে ঘোঁৰাত উঠি আহে পঢ়াশালীলৈ। খটখট শব্দ কৰি ঘোঁৰা চেকুৰে এই কণমানি যুৱৰাজে যেতিয়া পেঠিত স্কুল বেগ লৈ বিদ্যালয়লৈ আহে, তেতিয়া কোনেও এবাৰ নোচোৱাকৈ থাকিব নোৱাৰে। স্কুল ছুটিৰ পিছত মৰমৰ পক্ষীৰাজৰ পেঠিত উঠি আপোন মনে ঘৰমুৱা হয় শিশুটি। ঘৰ গৈ পায়ে ঘোঁৰাটোক জিৰণি ল'বলৈ দিয়ে আৰু দানা খুৱায়। যুৱৰাজ ৰাভাৰ হেঁপাহ কি জানেনে? পঢ়ি শুনি পুলিচ হ'ব। পুলিচক হেনো বৰ ভাল পায় যুৱৰাজে। আনহাতে যুৱৰাজে এইদৰে ঘোঁৰাৰ পিঠিত উঠি নিতৌ বিদ্যালয়লৈ অহা যোৱা কৰা কামটোতো প্ৰথমে কিছু ভয় খাইছিল তেওঁৰ শিক্ষাগুৰুসকলেও। দক্ষিণ পাটনা জনজাতীয় মধ্য ইংৰাজী বিদ্যালয়ৰ এগৰাকী শিক্ষকে ইতিমধ্যে উল্লেখ কৰিছে এই কথা। কিন্তু পিছলৈ সি যেতিয়া ঘোঁৰাটো নিজে নিয়ন্ত্ৰণ কৰিব পৰা হ'ল, তেতিয়াৰে পৰা আমাৰো ভয় আঁতৰিল বুলিও মন্তব্য কৰিছে শিক্ষকগৰাকীয়ে। যুৱৰাজৰ ঘৰ একেবাৰে দুৰ্গম অঞ্চলত। যোগাযোগৰো নাই কোনো ব্যৱস্থা, যাৰ বাবে সেই অঞ্চলটোৰ বহু ছাত্ৰ ছাত্ৰীয়ে পাই এনেদৰে বিদ্যালয় ক্ষতি কৰে। কিন্তু যুৱৰাজক দেউতাকে ঘোঁৰাটোৰ ব্যৱস্থা কৰি দিয়াত এতিয়া তেওঁৰ সেই সমস্যা দূৰ হৈছে। আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো অনুৰোধ কৰিব খোজো যে সেই অঞ্চলত এখন বিদ্যালয়ৰ ব্যৱস্থা চৰকাৰে কৰক, লগতে যোগাযোগৰ ব্যৱস্থাটো চৰকাৰে ভাল কৰক। নিউজ ডেস্ক ৰিপোৰ্ট, পিবি সংবাদ।